ওয়েলকাম টু মাই ইউটিউব চেনেল। সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি বনাম অমিতা। এয়া তাকে মইনো কেনেকৈ বনাম আপোনালোকক অলপমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। অমিতাখিনি বনোৱাৰ কাৰণে মই এয়া অলপ লৈছোঁ মচুৰ দাইল আৰু এইখিনি এতিয়া ভালকৈ ধুই ল'ম। অমিতাখিনিত মই তেল ব্যৱহাৰ নকৰোঁ। কেৰাহীখিনি গেছত উঠাই দিলোঁ আৰু এতিয়া অমিতাখিনি কাটিলোঁ। অমিতাখিনি মই দেখুওৱা ধৰণে কাটি লৈছোঁ। দুটা সৰু চাইজৰ পিঁয়াজ, জলকীয়া, মোৰ ওচৰত কেঁচা জলকীয়া নাছিলে, মই শুকান জলকীয়া ব্যৱহাৰ কৰিছোঁ আৰু লৈছোঁ দুডোখৰ আদা। এয়া উতলি আছে, ইয়াত দিম পিঁয়াজ, জলকীয়া আৰু অমিতাখিনিও দি দিছোঁ। এতিয়া দিম অলপ কলৰ খাৰ। মই আগতে কৈছিলোঁ তেল ব্যৱহাৰ নকৰোঁ। আৰু এইখিনি হৈ থকালৈকে এতিয়া মই ছিঙি ল'ম এয়া আদাৰ পাত। আৰু লৈছোঁ মান ধনিয়া। আদাখিনি ৰুকি লৈছোঁ। আদাৰ পাতখিনি দি দিছোঁ। ইয়াত মই জোখমতে নিমখ আৰু ৰুকি লোৱা আদাখিনি দিছিলোঁ, কিন্তু দুৰ্ভাগ্যবশতঃ কেমেৰাটো অফ হৈ থাকিলে। মোৰ খাৰৰ আঞ্জা ৰেডি হৈ গ'ল। মই কেইডোখৰমান অমিতা ৰাখি দিছিলোঁ আৰু এইখিনি দেখুওৱা ধৰণে কাটি ল'ম। এই অমিতাখিনি মই এটা ভাজি বনাম। কোনে কোনে অমিতা খাই ভাল পায় বাৰু? মোৰ অমিতা ভাজি খুবেই প্ৰিয়। তাকে মইনো কেনেকৈ বনালোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ভাজিখিনি বনোৱাৰ কাৰণে মই এয়া কেৰাহীত দি লৈছোঁ মিঠাতেল, পিঁয়াজ, দুটা শুকান জ্বলা, নহৰুখিনিও মই দি দিছোঁ। নহৰুখিনি মই বেছি লোৱা নাই, তেনেকৈ দিছোঁ। আৰু অলপ ৰঙচুৱা হোৱাত অমিতাখিনি এতিয়া দি দিম। অমিতাখিনি এবাৰ লৰাই লৈছোঁ। ইয়াত মই জোখমতে হালধি, জোখমতে নিমখ দি লৈছোঁ আৰু এবাৰ লৰাই লৈ এতিয়া মই ঢাকি দিম। অলপ সময়ৰ পিছত ভাজিখিনি এবাৰ লৰাই দিম। ইয়াত মই অলপ চেনি ব্যৱহাৰ কৰিম আৰু মান ধনিয়াখিনি এয়া ধুনীয়াকৈ কাটি লৈ ভাজিখিনি দি দিম। এবাৰ লৰাই লৈছোঁ। একেবাৰে চিম্পল ভাজি হয়, কৰিবলগীয়া একোৱে নাই। অলপ সময়ৰ পিছতে মই গেছটো অফ কৰি দিম আৰু এয়া মোৰ অমিতাৰ ভাজি ৰেডি হৈ গ'ল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ।